হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল স্পীড কিড 46। তো আজি এটা নতুন ভ্লগত আপোনালোকক ৱেলকাম কৰিছোঁ। তো আজি আমি গৈ আছিলোঁ, আজি মানে এইটো আগৰ ভ্লগ হয়। আমি গৈ আছিলোঁ ধেমাজিলৈ বাইকৰ ৰাইড কৰিবলৈ, মানে 15 আগষ্টৰ ৰাইড এইটো গৈছিলোঁ আমি। তো এই ভ্লগটো এতিয়া দিছোঁ, এতিয়া আপোনালোকে চাব পাৰিব। একদম চালিয়া মই মাজে মাজে ভইচ অভাৰ কৰি দিম আপোনালোকক। একদম পূৰা চালিয়া ভ্লগ, এইটো পূৰা বহুত জেং ভ্লগ বনিছিলে এইটো। একদম পূৰা আপোনালোকে চাব, একদম মজা লাগিব আপোনালোকৰ চাই পিনে। আপুনি গোটেই ব্লগটো চাওক, তাৰ মাজে মাজে মই ভইচ অভাৰ কৰি দিম আপোনালোকক। একদম পূৰা চালিয়াকৈ চাই থাকক। ওলাইছা তো গাইজ আপোনালোকে একদম চাব পাৰিছে, আগত ভিৰ গৈ আছে, একদম জেংবই গৈ আছে নেকি, জেংবই গৈ আছে চাগে। তো মই ব্লগটো আমাৰ গৈ আছিলে লগত এক্সাম মিলিয়ন, আৰু লগত প্ৰিয়জ্যোতি গৈ আছিলে, আৰু মোৰ লগত গৈ আছিলে দীপাং। আমি হাইৱেৰ পৰা ভিতৰতেই সোমাই দিলোঁ, এটা বেলেগ এটা ৰাস্তা দি সোমাই দিলোঁ। এইপিনেদি সোমাই পিনি অকণমান আগত লাগিব পাৰি, শ্বৰ্টকাট হয় বুলি কৈছিলে ই, কিন্তু শ্বৰ্টকাট নহয়, লং কাটেই হ'ল। চব আগবাঢ়ি গুচি গ'ল। ক'ত 155cc আৰু ক'ত 390 গৈ আছে আগত। কেইখন গৈ আছে, কেইখন আমাৰ লগতে আছিলে, তাৰপিছত আকৌ একেলগে লগ হৈ ল'লোঁ। সিহঁতি আগতহে পালেগৈ। এইটো ৰাস্তা শ্বৰ্টকাট নহয়, লং কাটহে হ'লগৈ আমাৰ কাৰণে। তো গাইজ এইটো ৰাস্তাত আপোনালোকে, তো গাইজ এইটো আমি এটা নতুন ৰাস্তাত গৈ আছোঁ। এইটো একদম চালিয়া ৰাস্তা, শ্বৰ্টকাট হয়। নদী গৈ আছোঁ এডোখৰতে ৰেষ্টুৰেণ্ট এখন আছে লগৰ ল'ৰা এটা। তো গাইজ এডোখৰ চুকাফা তিনিআলি পাই গ'লোহি। একদম মানে লেফ্ট ছাইডে সোমাই দিলে আমি নিজৰ ডেষ্টিনেশ্যনটো পাই যাম, আৰু ৰাইট ছাইডে গ'লে আমি পাই যাম ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, সেনেকৈ পামগৈ। তো মানে আমাৰ কেইজন ৰখি আছে ইয়াত। তো আমি যাবলৈ লৈছোঁ আগলৈ। সিহঁতি ব্ৰেকফাষ্ট চবেই কৰি ল'লে ইয়াতে। তো আমি আগবাঢ়ি গ'লোঁ। গৈ আছোঁ, একদম একদম পূৰা ফালিছে ল'ৰা, একদম জেংকৈ ফালি দিছে। তো ট'ল গেট পালোঁ। এইজন দেখিবলৈ পাইছে, একদম কুকুৰ এটাক দেখুৱাই পিনি একদম আগত গৈ আছে। বাকীহঁতে হেৰি একদম ধুনীয়াকৈ চালিয়াকৈ গৈ আছে, একদম লাহে গৈ আছে। আমি ৰখি ভিডিঅ' কৰিলোঁ। তাৰপিছত এইপিনে ইয়াত পুলিচ চেকিং আছিলেও ইয়াত। আপোনালোকে দেখিবলৈ পাইছে, আমি যাওঁতে ৱেডাৰটো একদম পূৰা চেক্সি হৈ আছে, পূৰা একদম এইপিনে বৰষুণো দি আছিলে অলপ। তাৰপিছত এইপিনে কুঁৱলীও পৰি আছিলে, মজা ৱেডাৰ, একদম পূৰা চালিয়া ৱেডাৰ। এইপিনে একদম পূৰা ৰাস্তাটো একদম পূৰা শ্লিপ মাৰিছে। এইপিনে সৰু ল'ৰা ছোৱালী কেইটামান ৰাস্তা ক্ৰছ কৰিছে, মানে ৱাটাৰ ক্ৰচিং কৰিছে। তো এইপিনে আগত আমাৰ ৰাইডাৰ্ছ লগৰকেইটা গুচি গ'ল আগলৈ, আৰু কিছুমান বেকত আছে।
ইয়াত মানুহবোৰে চাংঘৰ বনাই মানে বস্তু চস্তুবোৰ বিকিছে মানে আৰু কি এইবোৰ চিপছ টিপছো বিকিছে আৰু চিল বিয়াৰ বিকিছে একদম মজাকৈ চবেই খাইছে আৰু এইপিনে একদম চালিয়াকৈ এটা ভিউ আপোনালোকে দেখিবলৈ পাইছে আগত কেমেৰা এংগলটো অকণমান তলত হৈ গ'ল মানে একদম চালিয়া ভিউ এটা পৰিছে আপোনালোকে চাব পাৰিব একদম মানে চালিয়া আৰু একদম মজা লাগিছে একদম দেখিছে আপোনালোকে আগত আমাৰ ৰাইডাৰ্ছবোৰ ৰখিব এতিয়া আৰু লগ পাম আগত তো গাইজ আগত আপোনালোকে দেখিছে একদম চালিয়া এটা ৱাটাৰ ক্ৰচিং এইটো ৱাটাৰ ক্ৰচিং একদম জেং থাকে একদম মজা লাগে ৱাটাৰ ক্ৰচিংটো পাৰ হওঁতে আপোনালোকে চব ৱাটাৰ ক্ৰচিংটো আমি কেনেকৈ পাৰ কৰোঁ তো গাইজ হ'ব পাৰ কৰি আছোঁ ৱাটাৰ ক্ৰচিংটো এতিয়া পাৰ কৰি দিলোঁ ৱাটাৰ ক্ৰচিংটো পাৰ হোৱাৰ পিছতে গাইজ আপোনালোকে এতিয়া দেখিবলৈ পাব এটা আগত ৰাইডাৰ্ছবোৰ পূৰা একদম ভিৰ হৈ গৈছে বহুত ৰাইডাৰ্ছ তাত একদম বাইক RPM দিছে টান কৰিছে একদম পূৰা ৰূপ দিছে একদম চালিয়া একদম আপোনালোকে চাব এতিয়া আমিও দিম এনেকৈ চালিয়াকৈ ৰূপ এনেকৈ চাব পাৰিব আগত তো গাইজ আমাৰ ৰাইডাৰ্ছখিনি ইয়াত ৰখি গ'ল এইপিনে একদম চালিয়া ভিউ এটা ইয়াত ৰখি গ'লোঁ আমি ফটো ছেশ্যন চলি আছে ইয়াত একদম জেম এতিয়া আমাৰ নন্দু পোৱালি আৰু এফচি অনুভৱে একদম দিছে একদম ৰূপ এটা দিছে একদম বাইকত একদম ফুল ৰূপ দিছে RPM বজাইছে অকল RPM বজাইছে মানুহবোৰে অকল আমাকে চাইছে আৰু এইটো ৰাস্তা একদম পূৰা জেংকৈ চাইছে নন্দু পোৱালি বেয়া দিছে যেতিয়া নেক্সট ব্লগত লগ পাম আপোনালোকক ইয়াতকৈ আৰু চালিয়া ৰাইড কৰিলে আপোনালোকক নেক্সট ব্লগত লগ পাম নেক্সট ব্লগটো ইয়াতকৈ চালিয়া হ'ব একদম পূৰা লাইভ আপোনালোকক মানে ৰাইডটো আগদিনাখন কৰি দিওঁ না পিছদিনাখন চালিয়াকৈ এডিট চেডিট কৰি মেলি ব্লগ আপলোড কৰি দিম এইপিনে লাইটটো চেল হৈ গৈছিলে এতিয়া